মোৰ নাম হৃদম চক্ৰৱৰ্তী। মই 10ম শ্ৰেণীৰ ছাত্ৰ। মই বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয় ইংৰাজী মাধ্যমৰ ছাত্ৰ। যেতিয়া মই 4Gৰ দ্বাৰাই বস্তুবোৰ মুখস্থ কৰা আৰম্ভ কৰিলোঁ, মোৰ কনফিডেণ্ট আহিল। এতিয়া যেনেকৈ যদি এটা ষ্টুডেণ্টৰ আগত প্ৰাইম মিনিষ্টাৰ লিষ্টখন দিয়া থাকে, এনেকৈ দিয়ে আৰু মুখস্থ কৰিব দিয়ে, তেতিয়া 12 বাজি যায়। মই ক্লাছ 5ত পাইছিলোঁ, গম পাওঁ। কিন্তু যেতিয়া মই ইয়াতে আহি প্ৰাইম মিনিষ্টাৰ লিষ্টখন কৰিলোঁ, প্ৰেছিডেণ্ট লিষ্টখন কৰিলোঁ, এনেকুৱা লাগিল যে কি এইবোৰতো মানে জাষ্ট ক'ব গ'লে অলপ সময়ৰ কাম আৰু একদম পানী হৈ যায় বস্তুবোৰ। মুখস্থ কৰাটো মানে মুখস্থ কৰা যিটো আটাইতকৈ টান বস্তু। এতিয়া যেতিয়া আমি কেমেষ্ট্ৰিৰ কথা কওঁ, বহুত এনেকুৱা ষ্টুডেণ্ট থাকে কেমেষ্ট্ৰি বহুত ভাল পায়, কিন্তু এই পিৰিয়ডিক টেবুল মুখস্থ কৰা, এইবোৰ মুখস্থ কৰা, সেইটোৰ কাৰণে সিহঁতে কেমেষ্ট্ৰি বাদ দিব লগা হয়। সেইটো মুখস্থটো বহুত ইজি হৈ যায়, যেনেকৈ একদম মানে সহজ বস্তু আৰু মুখস্থনো কি, বহিলে মুখস্থ হৈ টাইপ। চ' সেইটোৰ কাৰণে মই 4G মেমৰি মন্ত্ৰক বহুত বহুত ধন্যবাদ দিব লাগিব।